এটিটিউড কি হয়? বহুতে কয় এটিটিউড এনেকুৱা, তেওঁ এটিটিউড তেনেকুৱা, তেওঁ বহুত এটিটিউড দেখায়, সেনেকুৱা, তেওঁ এনেকুৱা ধৰণৰ কথা কয়, ইমান এটিটিউড। আচলতে এটিটিউড কি হয়? এটিটিউড হৈ গ'ল একচুৱেলি মানুহৰ মনৰ এটা ভাৱ, জানেনে? এটিটিউড হৈ গ'ল আপোনাৰ নিজৰ যোনটো বিলিফ ছিষ্টেম, আমাৰ যোনটো বিলিফ ছিষ্টেম আছে, সকলোৰে আছে বিলিফ ছিষ্টেমৰ আউটপুটটো হৈ গ'ল আচলতে এটিটিউড। অৰ্থাৎ আপোনাৰ বিলিফ ছিষ্টেমে যেতিয়া ৰিয়েক্ট কৰে, বিলিফ ছিষ্টেমে ৰিয়েক্ট কৰিলে যিটো আপোনাৰ বাহিৰত যিটো প্ৰতিফলন ঘটে, একচুৱেলি সেইটো হয়হে হ'ল আপোনাৰ এটিটিউড মানে আজিকালিতো বহুত কিবা কিবি কৈ দিয়া হৈছে। এটিটিউড মানে অহংকাৰ বনাই দিছে, এটিটিউড দেখাই মানে লেবেল দেখাইছে বুলি কয়, ইমান এটিটিউড বুলি কয় যে একচুৱেলি ইমান কয় আৰু যে এইটো এনেকুৱা সেইটো তেনেকুৱা। তো এটিটিউডৰ কথা হ'ল কি, আপোনাৰ এটিটিউড সকলো কামতে প্ৰয়োজন। আপোনাৰ যিটো এটিটিউড আছে সেইটো নিগেটিভ বা পজিটিভ দুটাই আছে। যদি পজিটিভ এটিটিউড হয় তেন্তে ভাল, নিগেটিভ এটিটিউড হ'লে নিজৰ কাৰণে ক্ষতিকাৰক। তো এটিটিউড আপোনাৰ সকলো কামতে প্ৰয়োজন। আপোনাৰ যিকোনো কামত ছাকচেছ হ'বৰ কাৰণে, জব হওক, বিজনেছ হওক, যিকোনো কাম বা আপোনাৰ সকলো কামতে আপোনাক ছাকচেছ হ'বৰ কাৰণে এটিটিউড বহুত প্ৰয়োজন। কিয়নো আপোনাৰ এটিটিউডটোহে আপোনাক এটা পৰ্যায়লৈ লৈ যাব পাৰে। উদাহৰণস্বৰূপে মই এটা কথা ক'বলৈ বিচাৰিম, ইয়াতে সিংহৰ কথা ক'বলৈ বিচাৰিম। সিংহ হৈ গ'ল আমাৰ জংঘলৰ ৰজা, অৰ্থাৎ জংঘলৰ ৰজাক সিংহ। আমি সৰুতে পঢ়িছিলোঁ বা আমি জানো যে সিংহক ৰজা বুলি কোৱা হয়। কিন্তু কথাটো হ'ল সিংহ কিন্তু জংঘলৰ ভিতৰত চবতকৈ ওখ প্ৰাণী নহয়। সিংহ জংঘলৰ ভিতৰত চবতকৈ চতুৰ প্ৰাণী নহয়। সিংহ জংঘলৰ ভিতৰতকৈ চবতকৈ হেভি, অৰ্থাৎ মানে শকত আবত হেভিয়েষ্ট প্ৰাণীও নহয়, চবতকৈ চোকা, বুদ্ধিমান, চতুৰো নহয়। তথাপিতো সিংহ জংঘলৰ ৰজা, বিকজ অফ হিজ এটিটিউড। তেওঁ মানে কি, সিংহৰ এটা বেলেগ এটিটিউড আছে, অন্য জন্তুবিলাকতকৈ সিংহৰ এটিটিউডটো বহুত ডিফাৰেণ্ট, বহুত বেলেগ। সিংহৰ সেই বহুত বেলেগ এটিটিউডটোৰ কাৰণেই সিংহ জংঘলৰ ৰজা। জিৰাফ হৈ গ'ল চবতকৈ ওখ প্ৰাণী, সিংহতকৈ বহু গুণে জিৰাফ ওখ। হাতী হৈ গ'ল চবতকৈ হেভিয়েষ্ট, জংঘলৰ ভিতৰত চবতকৈ হেভিয়েষ্ট প্ৰাণী হৈ গ'ল হাতী। তাৰপিছত আপোনাৰ সিংহ শিয়ালৰ সমানো চালাক নহয়। শিয়ালৰ যিমান বুদ্ধি আছে, শিয়ালৰ 100 বুদ্ধি আছে বা 100 বুদ্ধি আছে বুলি মানুহে কয়। তো ইমান শিয়ালৰ যিমান বুদ্ধি আছে, তথাপিতো সিংহ আপোনাৰ জংঘলৰ ৰজা। মানে শিয়ালৰ যিমান বুদ্ধি আছে সিমানখিনিও সিংহৰ বুদ্ধি নাই, তথাপিতো সিংহ জংঘলৰ ৰজা এইটো কাৰণেই যে তেওঁ এটিটিউডৰ কাৰণে। অৰ্থাৎ সিংহটো এটিটিউড মানে যিটো আছে সেই বস্তুটো আমি আচলতে শিকিবলগীয়া। কিয়নো এই বস্তুটোৱে আমাক এটাই কথা শিকায় যে আমি জীৱনত ছাকচেছ হ'বৰ কাৰণে বা জীৱনত কিবা কৰিবৰ কাৰণে ইমান আমি স্মাৰ্ট হোৱাৰ প্ৰয়োজন নাই, ইমান বুদ্ধিমান, ইমান চতুৰ চালাক, ইমান হাই ফাই, বা আমি ইমান পঢ়া শুনা বা আপোনাৰ ধৰক আপোনাৰ পঢ়া লিখা বা বহুত ডাঙৰ ডিগ্ৰীধাৰী আমাক হোৱাৰ প্ৰয়োজন নাই। গতিকে মানুহে কয় কি এইটো সেনেকুৱা বা ছাকচেছ হ'বৰ কাৰণে এনেকুৱা কিছুমান টিপছ লাগে, এনেকুৱা কিছুমান হেৰি লাগে, বা ধৰি লওক আপুনি ব্যৱসায় এটা কৰিবৰ কাৰণে বহুত টকা লাগে, বহুত পঢ়া শুনা লাগে, তেনেকুৱা একো নাই। আপোনাৰ যদি এটিটিউড আছে, পজিটিভ এটিটিউড আছে, আপুনি নিশ্চয় কৰিব পাৰিব। যদি এটিটিউডটো আপোনাৰ নিগেটিভ তেন্তে আপোনাৰ কিছুমান সমস্যাৰ সন্মুখীন হ'ব। আৰু ইয়াতে এটা কথা, যেতিয়া এটা সিংহই আপোনাৰ যিকোনো এটা বস্তুক দেখে, ইয়াতে আৰু এটা কথা সিংহৰ বস্তু দেখোঁতে মানে কি হয়, সিংহই ধৰক এটা হাতীক দেখিলে, তাৰ মনত এটাই ভাৱ আহে, ইয়াক খাব লাগে, ই মোক খানা। অন্য প্ৰাণী সেইটো নহয়। আৰু যেতিয়া হাতীটোৱে সিংহটোক দেখে, হাতীটোৰ মনত এই ভাৱ হয় যে ই মোক খাব। এইটোৱে হ'ল পাৰ্থক্য, পজিটিভ আৰু নিগেটিভ এটিটিউডৰ মাজত এইটো হৈ গ'ল আপোনাৰ পাৰ্থক্য। তো ডিফাৰেঞ্চটো সেইটোৱেই, ডিফাৰেঞ্চটো আপোনাৰ এইটোৱে আছে যে সিংহটোৱে যেতিয়া দেখিলে, সিংহটোৱে ভাবিলে যে নহয় ইয়াক মই খাব লাগে, সিংহ অন্য চিন্তা নকৰে। হাতীকে দেখিলে বা জিৰাফকে দেখিলে বা চবতকৈ ডাঙৰ প্ৰাণীটোকে দেখিলে, হিপ'পটেমাছকে দেখিলে, সিংহৰ এটাই হৈ গ'ল যে ইয়াক মই খাব লাগে। আৰু হাতীটোৱে যেতিয়া দেখিলে সিংহক, তেতিয়া হাতীৰ এটা ক'লে ই চালা মোক খাই দিব। গতিকে এইটোৱে হ'ল ডিফাৰেঞ্চটো, আপোনাৰ পজিটিভ এটিটিউড আৰু নিগেটিভ এটিটিউডৰ মাজত ডিফাৰেঞ্চ এইটোৱেই। তো সেইটোৱে আমি একচুৱেলি শিকিব লাগে জীৱনত। এইবোৰ কথা আমি সৰু কথা এইবোৰ ন'টিছ কৰিব লাগে, শিকিবলগীয়া বহুত কথা। এইটো বস্তু একচুৱেলি শ্বেয়াৰ কৰিবলৈ বিচাৰিলোঁ। আৰু আছে, ভিডিঅ'টো বহুত দীঘল হৈ যাব। নেক্সট ভিডিঅ'ত ইয়াৰ ওপৰত আৰু ডিছকাছ কৰিম। থেংক ইউ।